কি খবৰ আপোনালোকৰ? সন্ধিয়া সময় হৈছে, অলপ কিবা স্পাইচি বনাই খাবৰ ইচ্ছা কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। তো ভাবিছোঁ আপোনাৰ চিকেন চপ বনাওঁ। চিকেন চপৰ কাৰণে আমাক দৰকাৰ হ'ব চিকেন। মই 4-5টামান পিঁয়াজ ভালকৈ পেষ্ট বনাই লৈছোঁ। ইয়াত আপোনাৰ 3টা জলকীয়া দিছোঁ। তাৰ লগতে আমাৰ আছে আলু, মই বইল কৰি থৈছোঁ 2টা সৰু চাইজৰ আলু, বেচন, হালধি গুড়ি, নিমখ, নহৰু পেষ্ট কৰা আছে, আদা পেষ্ট, গৰম মছলা, ৰঙা জলক গুড়ি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়ি আছে। চিকেনৰ পিচকেইটা একেবাৰে সৰু কৰি লৈছোঁ। ইয়াত বোনলেছ হয় গোটেইখিনি চিকেন লৈ লৈছোঁ আপোনাৰ। এতিয়া ইয়াত দিম নহৰু পেষ্ট 1 চামুচমান, আদা পেষ্ট আধা চামুচমান, গৰম মছলা 1 চামুচৰ ওচৰত, জলকীয়া গুড়ি আধা চামুচমান, ধনিয়া পাউডাৰ 1 চামুচৰ ওচৰত, জালুকৰ গুড়ি আধা চামুচমান আৰু জিৰা পাউডাৰ 1 চামুচমান। লগতে দিম আমি অলপমান নিমখ আধা চামুচমান আৰু হালধি পাউডাৰ অলপমান 1/4। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লৈ 15 মিনিটমান সময় ভালদৰে মেৰিনেট হ'বৰ কাৰণে ৰাখি থৈ দিম। আৰু ইয়াত আপুনি পেষ্ট কৰি লোৱা পিঁয়াজ 2 চামুচ লগ কৰি দিম। ইয়াত মই জলকীয়াও 3টা দিছিলোঁ, সেই 3টাও ইয়াত পেষ্ট কৰি লৈছোঁ। এইখিনি গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ৰাখি দিম। এতিয়া আলুখিনি ভালদৰে মিহি কৰি লওঁ। আপোনাৰ ভালদৰে পেষ্ট কৰা আছে। ইয়াত মই দিম নিমখ অলপমান, হালধি, নহৰু পেষ্ট, আদা পেষ্ট, জলকীয়া গুড়ি, জিৰা পাউডাৰ আধা চামুচ আৰু 1/4 চামুচ আপোনাৰ জালুকৰ গুড়ি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লওঁ। আলুখিনি তেতিয়া আমি পিঁয়াজ 3 চামুচ দি দিছোঁ। এইখিনি গোটেইখিনি ভালদৰে মিক্স হৈ গৈছে। মাংসখিনি মেৰিনেট হোৱা 10-15 মিনিটমান হ'ল। এতিয়া আমি কেৰাহীতকৈ গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হৈছে প্ৰায়। এতিয়া মাংসখিনি গোটেইখিনি মাংস একেলগে নিদিব, অলপ অলপকৈ মাংসখিনি ভালদৰে ভাজিব। চিকেনৰ পিচখিনি আমাৰ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি গোটেইখিনি উলিয়াই লৈছোঁ। গোটেইখিনি হৈ গ'ল আমাৰ। আলুখিনি আমাৰ ধুনীয়াকৈ মিহি কৰি থৈ দিছোঁ। এতিয়া ইয়াত দিম আমি বেচন মই 3 চামুচ দিছোঁ। ভাজি লোৱা মাংসখিনি অলপমান ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত অলপমান গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে পেষ্ট বনোৱাৰ নিচিনা গ্ৰাইণ্ড নকৰোঁ, যাতে অলপমান গ্ৰাইণ্ডিং হয়। মই গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি চাওক আপোনাৰ ধুনীয়াকৈ, একেবাৰে মিহিকৈ নকৰিব, কাৰণ মই মাংসখিনি আলুৰ লগত একেলগে লগ কৰি দিম। আৰু যদি আপোনাৰ মাংসখিনি একেবাৰে মিহি কৰি দিয়ে, তেতিয়া মাংসৰ সোৱাদটো আপোনাৰ যিমান নালাগিব। তেতিয়া গোটেইখিনি বস্তু মই লগ কৰি দিম। লগ কৰি দি একেবাৰে গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম।
মাংসখিনি আৰু আলু ভাজিখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া চপ কেইটা বনাম। এয়া চপ আৰম্ভ হ'ল। এয়া আমাৰ চপকেইটা হৈ আছে। এতিয়া চপখিনি মই ইয়াত লৈ লৈছোঁ অকণমান চুজি, অলপমান বেচন, ইয়াত অলপমান নিমখ আৰু হালধি দি দিছোঁ। এইখিনি ভালকৈ ইয়াত লগাই ল'ম যাতে ভাজি উঠাৰ পাছত ই অলপমান ক্ৰিস্পি হয়। এনেকৈ গোটেইখিনি মিক্স কৰি মই ধুনীয়াকৈ থৈ দিম। তাৰপিছত ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে গৰম হৈছে। এতিয়া চপকেইটা মই দি আছোঁ। এইকেইটা ভালদৰে তেলখিনি মিলাই দিয়ক আপুনি। চপকেইটা ৰঙা কৰি যোৱালৈকে আপোনালোকে ভাজক। তাৰপিছত এতিয়া মোৰখিনি প্ৰায় হৈ গৈছে। এতিয়া মই এইকেইটা উঠাই লৈছোঁ। আমাৰ চপ ৰেডি। গেছটো বন্ধ কৰি লৈছোঁ। বন্ধ কৰি লৈ গোটেইকেইটা নমাই লৈছোঁ। গোটেইকেইটা হৈ গ'ল। এয়া মই বনাই ল'লোঁ আপোনাৰ চিকেন চপ। মোৰ খাবলৈ মন আছিল, মই কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকৈ বনাব পাৰি, কিমান সহজ হিচাপে গোটেইখিনি বস্তু কৰি ল'ব পাৰি। বজাৰত গৈ কিবা এটা কিনি খোৱাতকৈ আপুনি ঘৰত বনাই লওক, বেছি ভাল লাগিব, বেছি ভালকৈ খাব পাৰিব। গতিকে কম, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকে যদি নিজে কিবা খাব বিচাৰে, কিবা শিকিব বিচাৰে, তেতিয়াহ'লে কমেণ্টত গৈ মোক ক'ব, মই সেই বস্তুবোৰ বনাবলৈ চেষ্টা কৰিম।